নমস্কাৰ, ৱেলকাম টু আৱাৰ মিচিং মিক্সাৰ চেনেল। গাহৰি মাংস আৰু মাটি দালি চব্জি বনাবলৈ এতিয়া আমি মাটি দালিবোৰ কুকাৰ এখনত বইল কৰি ল'ম। গাহৰি মাংস আৰু মাটি দালি বনাবলৈ প্ৰথমে আমি এদিনৰ আগত নিমখ হালধি দি গাহৰি মাংসখিনি বইল কৰি ল'লোঁ আৰু বইল কৰি হোৱাৰ পাছত কলপাতেৰে মেৰিয়াই আমি ফ্ৰিজত ভৰাই থলোঁ। এতিয়া আমি মাংসখিনি বনাবলৈ সৰু সৰুকৈ পিচ কৰি কাটি ল'ম। ছয় সাতবাৰ হুইচেল মৰাৰ পাছত আমাৰ কুকাৰত দিয়া মাটিমাহখিনি সিজি গৈছে। এতিয়া আমি নমাব পৰা হৈ গ'ল। এতিয়া মাংসখিনি কাটি হৈ গ'ল। এতিয়া আমি কেইপিচমান মাংস খৰিকাত দিবলৈ নিমখ দি দিম কম পৰিমাণে, যিহেতু পূৰ্বতে বইল কৰোঁতে আমি নিমখ দিছিলোঁৱেই, সেইবাবে আপোনালোকে কম পৰিমাণে নিমখ দিব। তাৰ পাছতে এতিয়া আমি মছলা দিম। মছলাখিনি দি শেষ হৈছে, এতিয়া আমি সানি ল'ম। আমি মিঠাতেল অলপ দি সানি ল'ম। সানি হোৱাৰ পাছত এতিয়া আমি খৰিকাত দিম। এতিয়া আমি আদা নহৰু পিঁয়াজবোৰ কাটি ল'ম। অৱশেষত আমি এতিয়া বনাব পৰা হৈ গ'লোঁ। এয়া কাটি শেষ হৈ গ'ল। খৰিকাত দিয়া মাংসবোৰ পুৰিবলৈ এতিয়া অঙঠাবোৰ উলিয়াই দি দিছোঁ। যিহেতু মাটি দালি আৰু গাহৰি মাংস ট্ৰাইবেলৰ ডিছ হয়, সেইবাবে আমি মিচিঙৰ মাৰামত বনাইছোঁ। গাহৰি মাংস আমাৰ এগাদিন বুলি কয় আৰু মাটিমাহক পেৰেট বুলি কোৱা হয়।
চব্জিটো বনাবলৈ এতিয়া এখন কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত আদা, নহৰু, পিঁয়াজখিনি দি দিম। আদা গুড়ি অলপ আগতো দিছোঁ আৰু অলপ পাছত দিম। পিঁয়াজবোৰ ৰঙচুৱা হোৱাৰ পাছত এতিয়া আমি মাংসখিনি দি দিম। এতিয়া আমি পেৰে ড্ৰয়িঙত দিবলৈ পিঠাগুড়ি খুন্দি ল'ম। মাংসখিনি 5-10 মিনিট ভজাৰ পাছত এতিয়া আমি মাটি দালিখিনি দি দিছোঁ। মাটি দালিখিনি দিয়াৰ পাছত আপোনালোকে চব্জিৰ পৰিমাণত পানী দি দিব। পানী দিয়াৰ পাছত আমি আদাৰ পাতখিনি দি দিছোঁ। আদাৰ পাতখিনি দিলে সুগন্ধি হয়। তাৰপাছত আমি এখন ঢাকনি ঢাকি দিম। উতলি যোৱাৰ পাছত এতিয়া আমি পিঠাগুড়ি দি দিম। এতিয়া আমি পিঠাগুড়ি দি দিছোঁ। পিঠাগুড়ি দিয়াৰ পাছত এতিয়া আমি খুন্দি থোৱা নহৰু আদাখিনি আকৌ দি দিম। এতিয়া আমি জলকীয়া দি দিছোঁ। তাৰপাছত এতিয়া আমি নিমখখিনি দি দিম। আপোনালোকে চব্জিৰ পৰিমাণত নিমখবোৰ দিব। তাৰপাছত হালধি দিছোঁ। এতিয়া আমি মছলাখিনি দি দিম। এতিয়া আমাৰ মাংসখিনি খাব পৰা হৈ গ'ল। খৰিকাত দিয়া মাংসখিনি চাওক। এয়া চাটনি বনাবলৈ জলকীয়া, আদা, নহৰু খুন্দি ল'ম। তাৰপাছত নেমু দিম। অলপ নিমখ দিছোঁ। এতিয়া আমাৰ খাব পৰা হৈ গৈছে। এয়া নিমখ, নেমু, এয়া খৰিকাত দিয়া গাহৰি মাংস আৰু এয়া মাটিমাহ উইং আৰু ভাত, নেমু, জলকীয়া, চাটনি।
যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুন নতুন ভিডিঅ' পাবলৈ হ'লে বেল আইকনটো ক্লিক কৰি দিব। Thank you so much. Bye bye.